আজি মই আপোনাক এনেকুৱা এবিধ চাহ বনাব শিকাম যি কাপ চাহ যদি আপুনি ৰেগুলাৰলি খায় আপোনাৰ স্কিন ভাল হ'ব আপোনাৰ পেটৰ সমস্যা যেনে ব্লটিং গেছৰ সমস্যা কনষ্টিপেশনৰ সমস্যা লাহে লাহে দূৰ হৈ যাব আৰু লগতে আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ ভাল ভাল বেনিফিটছ দেখা দিব চাহবিধৰ নাম হ'ল CCF Tea CCF মানে হ'ল কিউমিন কোৰিয়েণ্ডাৰ এণ্ড ফেনেল টি কিউমিন অৰ্থাৎ জিৰাৰ গুটি কোৰিয়েণ্ডাৰ অৰ্থাৎ ধনিয়াৰ গুটি আৰু ফেনেল অৰ্থাৎ আমাৰ সব গুটি এই তিনিওবিধ ইনগ্ৰেডিয়েন্ট আপুনি কম কম পৰিমাণে সমান পৰিমাণে মিক্স কৰি যদি আপুনি চাহ বনাই খায় তাৰ ফলত আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ বেনিফিটছে দেখা দিয়ে এই তিনিওবিধ বস্তুত বিভিন্ন ধৰণৰ ভাল ভাল উপকাৰিতা থাকে আহকচোন আমি একেলগে চাহবিধ বনাই খাওঁ CCF Tea বনোৱাৰ বাবে আপুনি অকমান ধনিয়াৰ গুটি অকমান জিৰাৰ গুটি আৰু অকমান সব গুটি মিক্স কৰি ল'ব আৰু গোটেই মিশ্ৰণটো ভালকৈ ধুই ল'ব গোটেইখিনি ধোৱা হোৱাৰ পিছত ভালকৈ চেকনি এখনেৰে চেকি লৈ আপুনি মিশ্ৰণটো এক্সট্ৰা কৰি লৈ ল'ব তাৰ পিছত মিশ্ৰণখিনি সসপেন এটাত লৈ আপুনি তাত আধা সসপেন মান পানী দি ল'ব তাৰ পিছত এই মিশ্ৰণখিনি আপুনি গেছত 10 পৰা 15 মিনিট সময় ভালকৈ উতলিব দিব আৰু হেখত আপুনি ইয়াক কুহুমিয়া ঠাণ্ডা কৰি গ্ৰহণ কৰিব আৰু আপুনি দেখিব আপোনাৰ স্কিন ভাল হৈ গৈছে আপোনাৰ পেটৰ সমস্যাবিলাক দূৰ হৈ গৈছে আপোনাৰ গেষ্ট্ৰিকৰ সমস্যাও লাহে লাহে নাইকিয়া হৈ গৈছে আৰু এই চাহবিধৰ এন্টি কাৰ্চিনোজেনিক প্ৰপাৰ্টিজ আছে মানে কেন্সাৰ ৰোগৰ প্ৰতিৰোধ কৰা ক্ষমতা আৰু আপুনি যেতিয়া কেতিয়াবা বহুত বেছি তেল দিয়া খাদ্য খায় সেই খাদ্য খোৱাৰ পিছতো আপুনি এই চাহবিধ গ্ৰহণ কৰিব পাৰে তেতিয়া আপোনাৰ পেটৰ সমস্যা কমকৈ হোৱা দেখা দিয়ে এয়াই হ'ল আমাৰ মেজিকেল CCF Tea এই CCF Tea আপোনাৰ বনাই খাই কেনেকুৱা লাগিল কমেন্ট কৰি জনাবচোন থ্যাংক ইউ